মই কোনোমতে থিয় হ'ব পাৰিছোঁ দে বিলুকা আৰু বৰ নাহিলেই ভয়তে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত মই যেন নোহোৱাই হৈ গৈছিলোঁ ইউটিউবৰ পৰা চ' আজি ফুৰিব যাব ওলাইছোঁ বহুত দিনৰ মূৰত একেবাৰে টাইম নিমিলা হৈছে উপায়টো নাই চ' কামৰ মাজে মাজে আজি কামৰ পৰা অলপমান বিৰতিলৈকে আজি অলপ ফুৰিব যাব ওলাইছোঁ কালত গৈ আছোঁ গম পাবই চিনি পাই ভালকৈ সকলোৱে হৈ গ'ল ওলোৱা মায়ে ৰখি আছে বাহিৰত আগে গাড়ী গ'লেও ভাত খুৱাই লওঁ আমি কাম নহ'ব এতিয়া প্লাজা আহি পালোঁ আকৌ এবাৰ ভিলুকাই আমাৰ ব্ৰেকফাষ্ট গাড়ীতে চলি আছে আমি শ্বিলং পাব আৰু বেছি দূৰ নাই তোমাৰ বহি বহি লাগিছে নেকি খাওঁ খাওঁ দেখাইছিলোঁ কেনেকৈ খাব লাগে বৰষুণত পৰিছে থিয় হোৱাই মানা আছে ৰাতিপুৱা 8:30 বাজিছে ভয়ংকৰ জাম শ্বিলং টাউনত দোকানে খোলা নাই মানুহৰ ভিৰ চাগে লাইন আটাইতকৈ বৰষুণ হোৱা জেগা বৰষুণ দিয়ে আছে এতিয়াও মেইন জেগা গৈ পোৱাই নাই তাততো আৰু বৰষুণ হ'ব আকাশ পূৰা ক'লা আমি মেইন জেগা গৈ পোৱাই নাই এইফালে ভাগৰ লাগিলে বেছি দূৰ অহাই নাই 98 কিলোমিটাৰ Look at this view guys नज़ारा देखिए तलत नदी से बहुत अच्छा जगह एकदम इफाले जाम गोटे कोहली देखा ना আগত ঠোকলাই তো না আমার দেখা না পায় তলত একো দেখা নাপায় মই ফটো লগাই দিম কেনেকুৱা দেখা পায় এইখিনি জেগা বহুতে দেখা পাইছে তাতে ফটো চলি আছে পাৰিছে ধুনীয়া লোকেশ্যন চাৰিওফালে ফাইনেলি আহি পালোঁ আমি মানুহ ইমান দূৰৰ পৰা আহি পালোঁ So guys, চোৱা হৈ গ'ল আমাৰ টাটা বাই বাই এতিয়া নেক্সট লোকেশ্যনত গৈ আছোঁ জিবাই নহয় এতিয়া মাউচ কি আছিলে বাই বাই 7 ষ্টাৰ এটা কেবত গৈ আছোঁ বেছি দূৰ নহয় ইয়াৰ পৰা 1.5 কিলোমিটাৰ
চাই থাকিব আপোনালোকে পজ গিয়া এণ্ট্ৰি হৈ গ'ল আমাৰ ওপৰত যাবলৈ ওপৰত বা কি ভয়ংকৰ আৱাজ চলো 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 আচ্ছা একো নাই আরে অকলে মরবি নাকি মরিব চলো মজা ভোট যে লাগিছে পানী পানী এতিয়া এতিয়া পানী নাই জয় শ্রীরাম পারছো না পারছো না আরে মিনাল এইটো ধর রাস্তা আছে না এইফালে ধর এইটো ধর রাস্তা আছে না আছে আছে তুমি ধরবি আমি কৈছো তই লুকাই ফেললি চলো ইফালে গৈছা তাৰমানে আগতে হেলমেটটো দিব লাগে ইয়াতে মজা লাগিছে দেই আহি কিন্তু ধুনীয়া ধুনীয়া ভিতৰতো বৰষুণ হৈ আছে আগত এটা সৰু গুফা আছে এইপিনে ওলাই যাব লাগিব আটকি গ'ল নেকি মানুহ বহুত ঠাণ্ডা পানী বহুত ঠাণ্ডা মই কোনোমতে থিয় হ'ব পাৰিছোঁ ইয়াতে সিলোকে আৰু বৰ নাহিলেই ভয়তে গুফাটো মিনাল মিনাল ধর বাপরে বাপ ক্যামেরাই বন্ধ হয়ে গেছে বাপরে বঢ়িয়া এটা এক্সপিৰিয়েঞ্চ মজা লাগিছে বাহিৰত বৰষুণত যিমান তিতা নাই তাতকৈ বেছি ভিতৰত তিতি গৈছোঁ ভিউ চাওক না ভিতৰৰ আগৰ এটা গ্ৰুপ আছে তেৰি গ্ৰুপ মাৰিছে भाई ये तो अभी नीचे जाना पड़ेगा
বঢ়িয়া চিৰি বনাই দিছে এইটো ধুনীয়া এক্সপিৰিয়েঞ্চ দেই চবে চিঞৰি চিঞৰি আহি আছে চবে চিঞৰি চিঞৰি আহিছে মজা মজা সকলোৰে এক্সপিৰিয়েঞ্চ বঢ়িয়া এই থাইলেণ্ডৰ ঘটনাটো মনত পৰি গৈছে আজি এই মানুহজনৰ দিছে এটাও নাই নাই ন সেইফালে লৈ যাব পাৰি নেকি ফটো উঠিব পাৰি ইয়াতে ফটো শ্বুট চলি আছে চলো মজা ফাইনেলি মজা লাগিল আহি ইয়াতে আমি হৈ গ'ল চোৱা কেক চোৱা হ'ল ৱাটাৰফল চালোঁ আৰু চাওঁ কি আছে চাবৰ কাৰণে চাই থাকিব আপোনালোকে এটা আৰু নতুন লোকেশ্যনত গৈ আছোঁ এইটো লোকেশ্যনৰ নাম থাং খাৰাং পাৰ্কত গৈ আছোঁ যিটো লোকেশ্যনৰ কথা কৈছিল সেইটো লোকেশ্যনত যোৱা নহ'ল কাৰণ গেট পূৰা ডাঙৰ তালা লগাই থৈ দিছে বেলেগ এটা লোকেশ্যনত গৈ আছোঁ এইটো এটা ভিউ পইণ্টে হয় গৈ চাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম যদিহে কলি চলিবোৰ থকা নাই বিশেষ একো নহয় বাংলাদেশ বৰ্ডাৰ আহি পাইছোঁ আমি এই বাংলাদেশ পানী গৈ আছে বাংলাদেশ বৰ্ডাৰ চোৱা হৈ গ'ল এতিয়া কাইন ৰেম আমি ফলছত গৈ আছোঁ এইটো ধুনীয়া ফল দেই আহি গ'লো ৱাটাৰফলছ মাইলা প্ৰকৃতিৰ সৌন্দৰ্য বাপৰে বাপ মজা লাগিছে দেই ধুনীয়া লাগিছে ধুনীয়া জেগাত একদম ফটো শ্বুটিং চলি আছে একদম oh my god ইয়াৰ তলত গৈ আছোঁ এতিয়া কি লেটেষ্ট লাগিব ওচৰতকৈ দূৰৰ পৰাই ভাল দেখা পায় মানুহবিলাক আমাৰ হৈ গ'ল দূৰৰ পৰাই মস্ত ভিউ বঢ়িয়া হৈছে ভাল লাগিল আজি আহি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব বহুত দিনৰ মোৰ আজি ভিডিঅ' দিছোঁ কমচে কম 3 মাহ মই ইউটিউবৰ পৰা একদম বিৰত হৈ আছিলোঁ ছাবস্ক্ৰাইব কৰি ইকো পাৰ্কৰ গেটত সোমাই গ'লোঁ বাপৰে বাপ গাড়ীৰ লাইন ইমান কৰিলে আমি লাঞ্চ কৰিব সোমাইছোঁ লাঞ্চ চব ৰেডি চিকেন থালি ৰেডি पानी ये देखिए गुफा पानी का गुफा इधर घुसेगा तो उस तरफ निकलेगा Hey guys look at this view
অফ ৰোডিং কৰি আছোঁ আজি খাতাৰনাক ৰাস্তা এইটো আজি আমাৰ লাষ্ট ডেষ্টিনেশ্যন আকৌ তললৈকে নামি যাব লাগিব নামি যাব টেনশ্যন লোৱা নাই ওপৰত উঠি অহাটোহে টেনশ্যন লৈছোঁ গতিকে নগ'লোঁ ইয়াৰ পৰা ধুনীয়া ভিউ ইয়াৰ পৰা ধুনীয়াকৈ দেখা পাই আছোঁ